হেল্ল'। জান কি কৰিছা? খেতি কৰি আছো শুনজনী, কৰিবা? মোৰ বাবুই ধেমালি কৰিছে। ধেমালি কৰিছো। এতিয়া শুই থাকা, বহুত দেৰি হ'ল, কাইলৈ মোৰ অফিচ যাব লগা আছে। অ'কে বেবি, গুড নাইট। বেবী কি হ'ল? কিবা বেয়া সপোন দেখিছা নেকি? নাই, এটা ভাল সপোন দেখিছোঁ। আৰু তুমি মোক সপোনত ধুনীয়া শাৰী গিফ্ট কৰিছা। বেবী, তুমি এটা কাম কৰা, তুমি আকৌ এবাৰ শুই যোৱা আৰু এইবাৰ সপোনত শাৰীখন পিন্ধি লৈ আহিবা, ঠিক আছে? মোৰ বাবু ইমান ভাল। ঠিক আছে, এতিয়া শুই যোৱা। जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे जैसा मेरा प्यार बाबू ने डाला मैं पानी पानी हो गई। मैं पानी पानी हो गई। আহা এটা ৰীল বনাই দিওঁ। মোৰ বাবুই ধেমালি কৰিছে। ধেমালি কৰা নাই, সঁচাই কৈছো। দিয়া ফোনটো। তুমি ইমান ভাল। হেল্ল'। বেবি কি কৰি আছা? অলপ বিজি আছো, তোমাক কৰি আছো ৰ'বা। অ'কে বেবি, ফ্ৰী হ'লে কৰিবা হা। অ'কে। হেল্ল'। বেবি তুমি ফ্ৰী হ'লা? তোমাক বিজি বুলি কোৱা 1 মিনিটো হোৱা নাই আৰু সুধিছা ফ্ৰী হৈছা? মই ফ্ৰী হ'লে মই নিজে কৰি আছো। আচ্ছা সৰি এতিয়া ফ্ৰী হ'বও পাৰে। তোমাৰ হৈছে কি? বেবি তুমি ফ্ৰী হ'লা? হৈছো দিয়া ফ্ৰী, কোৱা কিয় ফোন কৰিছা? বেবি মই ভাবিছোঁ আজিৰ পৰা ডাইটিং ষ্টাৰ্ট কৰিম। কৰা, এইটো কথাৰ কাৰণে ইমান ফোন কৰি আছা নেকি? কেনেকুৱা হ'ব বাৰু? ভালেই হ'ব, কৰা। যদি মই বেছিকৈ খিনাই যাওঁ? তেতিয়াহ'লে নকৰিবা। নকৰিলে যদি মই বহুত বেছি শকত হৈ যাওঁ? তেন্তে কৰা। খিনাই গ'লে যদি মোক বেয়া দেখা হৈ যায়? তুমি এইবোৰ একো কৰিব নালাগে, তুমি মৰি যোৱা। মোৰ বাবুই ধেমালি কৰিছে। আৰে বাবা, তোমাৰ বাবুই ধেমালি কৰা নাই, সঁচাই কৈছো, মৰি যোৱা আৰু ফোনটো কাটা। নাই বহুত হ'ল, এটা ভাল দিনবাৰ চাই কিবা এটা কৰিব লাগিব, নহ'লে মোৰ কোনোবা দিনা উশাই বন্ধ হৈ যাব। এদিন আহিবিচোন সোনকালে যদি টাইম পোৱা, এটা সৰুকৈ পাৰ্টি এটা কৰিম আৰু। শুনা না,
না ঐ শুনচোন তোক মই অকণ পিছত কৰিম কৰি আছোঁ হা কি হ'ল চোৱা না মোৰ আজি ইনষ্টাগ্ৰামত 2K ফলোৱাৰ্ছ হৈছে কি ভাবি আছা একো ভবা নাই তোমাৰ 2K ফলোৱাৰ্ছ হ'ল নহয় এখন কেক কাটো আহা মোৰ বাবে ধেমালি কৰিছে হেমালি কৰা নাই অ' সঁচাই কৈছোঁ ব'লা কেক কাটো ব'লা হেল্ল' তুমি অফিচ গৈ পালা অঁ এই অফিচৰ সন্মুখতে আছোঁ কোৱা এটা বহুত ডাঙৰ ঘটনা হ'ল তুমি ৰুমৰ পৰা ওলাই যোৱাৰ পিছতে কিয় কি হ'ল তোমাৰ গা চা বেয়া নেকি আহা সেইবোৰ একো নহয় কোৱা হ'লে কি হ'ল ফোনত ক'ব নোৱাৰি তুমি ৰুমলৈ আহা জল্দি কোৱাচোন ফোনতে ফোনত ক'ব নোৱাৰি তুমি জল্দি ৰুমলৈ আহা কিনো হ'ল ফোনত যে ক'ব নোৱাৰি নাই তুমি জল্দি ৰুমলৈ আহা অ'কে বাবা গৈ আছোঁ কোৱা কি হ'ল তুমি আহিছা চোৱা না মোৰ বাচন ধুই থাকোঁতে নখটো ভাঙি গ'ল এইটোৱেই তোমাৰ ডাঙৰ কথা আছিল এইটো কাৰণত তুমি মোক অফিচৰ পৰা মাতি আনিছা হে ভগৱান ইমান মৰমত ডাঙৰ দীঘল কৰিছোঁ চোৱা না আজি ভাঙি থাকিল বাইদেউ গাখীৰ কি গাখীৰ নাই গাখীৰ নাই মোৰ একো গাখীৰ চেক যা নিব অহা নাই দিবহে আহিছোঁ গাখীৰ ল'ব যা আজি একো নালাগে এনেই মাথা চাথা বেয়া হৈ আছে যা কি মানুহে শুনা তোমাক মই এটা কথা কওঁ কোৱা আজি আমি ইমান দিনে আমি লিভিঙত আছোঁ আৰু নাথাকোঁ কিয় গম পাইছোঁ কিয় নাথাকা কিয় তুমি মোক একেবাৰে বিয়া পাতি লৈ যোৱাৰ কথা ভাবিছা মই বিয়া পতা কথা ভবা নাই অ' ব্ৰেকআপৰ কথাহে ভাবিছোঁ মোৰ বাবে ধেমালি কৰিছে ধেমালি কৰা নাই অ' সঁচাই কৈছোঁ আৰু কি এইটো কৈ থাকা বাৰে বাৰে মোৰ বাবু ধেমালি কৰিছে মই কি কপিল শৰ্মা নেকি সদায় কি ধেমালি কৰি থাকিম মই নোৱাৰোঁ আৰু তোমাৰ লগত থাকিব আজিয়ে ব্ৰেকআপ আৰু তোমাৰ ৰাস্তা বেলেগ মোৰ ৰাস্তা বেলেগ আৰু আজিলৈকে তোমাক যিমান বস্তু দিছোঁ সকলো উভতাই দিবা এই চেণ্ডেল হাৰ টপ সকলো দিয়া ভিতৰত থকা কাপোৰো সকলো দিব লাগিব মোৰ বাবুৱে ধেমালি কৰিছে তোৰ বাবুই ধেমালি কৰা নাই সঁচাই কৈছে খুল জল্দি নহ'লে মই খুলি আনিম খোলা সকলো খোলা পেণ্ট সকলো দিলৈচোন এই যে তলৰ দুটা পিন্ধি আছ সেইকেইটাও দে খুল বৰ কামোৰ দিছিলি নহয় তই এতিয়া থাক এনেকে গুড বাই ভাল পোৱা এনেকুৱাই কেতিয়াবা কাপোৰ পিন্ধাই আৰু কেতিয়াবা কাপোৰ খোলাই তোমারি রঞ্জনা কি সন্ধিয়ার খেমেকাই মন ওজাগুরি নিশা তোমারি আগমন জোনাকি আকাশত মোৰ বাবে ধেমালিহে কৰিছে